Hey guys, welcome back to my new vlog. এয়া এতিয়া মই ভাত বনাবলৈ সোমাইছো আৰু ভাবিছো আজি যি বাৰীত বিচাৰি পাও হেয়া পাচলিয়ে বনাম বুলি। তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকে চাই থাকিব যে আজি আমি কি বিচাৰি পালো শাক পাচলি বাৰীত। তো চাই থাকিব পুৰা ভিডিওটো। এয়া ৰাতিপুৱাই ঘৰত তোলা কাঠফুলা আৰু এইফানে আছে ঘৰৰে কেইটামান ভেন্দি। এয়া ৰাতিপুৱাই ছিঙি লৈছো আজি। আৰু এয়া হৈছে আমাৰ ঘৰৰ সৰু বাৰীটো। ইয়াত বেছিকে একো লগোৱা নাই, মৰাপাত কেইটামান লগাইছে আৰু এয়া লেচেৰামাহ লাগিছে আৰু ওপৰত বগাই আছে ভাত কেৰেলাৰ কিছুমান গছ আৰু এইফালে এয়া বেঙেনা আৰু জলকীয়া লাগিছে আৰু আছে তিয়ঁহ, ভেন্দি আৰু কেইটামান ভোট জলকীয়াৰ গছ। তো এয়া গাইজ মই এতিয়া ছিঙিব ওলাইছো ঘৰৰে দাংবডি, কিছুমানে লেচেৰামাহ বুলিও কয়। তো এয়া গাইজ মই এসাঁজ পালো। তো এয়া গাইজ ঘৰৰে লেচেৰামাহ পালো। এতিয়া মই এইখিনি ভাজিম, বহুত খাবলৈ মিঠা হ'ব দেই। আৰু এয়া এইপিনে এতিয়া ভাতখিনি বহাই ললো। ভাতখিনি বহোৱাৰ পিছত এতিয়া লাগি গৈছো মই এয়া কাঠফুলাখিনি বাচিবলৈ। আজি গোটেইখিনি ঘৰত বিচৰা বস্তুৱে বনাম। এয়া কাঠফুলা ৰাতিপুৱাই বিচাৰিছিলো ঘৰৰ পৰাই আৰু বনাম এতিয়া মই ঘৰৰে বাৰীত লগা লেচেৰামাহখিনি। গাইজ এয়া মই এতিয়া বাছি ললো মাছৰুমখিনি আৰু কাটি ললো এয়া আৰু মছলাবোৰো ৰেডি কৰি ললো এয়া খুন্দি মেলি। আৰু এতিয়া মই বনাবলৈ এয়া কেৰাহী গৰম কৰি লৈছো আৰু এতিয়া মই বনাম। এতিয়া কেনেকুৱা হ'ব নাজানো, এবাৰ ফাৰ্ষ্ট টাইম বনাই আছো আজি। তো এয়া পিঁয়াজখিনি ব্ৰাউন হোৱালৈকে ভাজি লৈছো। তাৰপিছত দি দিম মই এয়া মছলা পিচি লোৱাখিনি। আৰু ইয়াত এতিয়া নিমখ, হালধি এইবোৰ দি দিম এতিয়া। আৰু এয়া মছলাখিনি অলপমান ভাজি লোৱাৰ পিছত এতিয়া আমি দি আছো ইয়াত মাছৰুমখিনি। যিটো চিঙি আনিছিলো এয়া ভাজি দিছো। এয়া হ'লে এতিয়া ভাত খাম আৰু গৰমে গৰমে। আৰু এয়া এইপিনে মোৰ ফাইনেলি ভাত বনোৱা হৈ গ'ল। ভাত বাঢ়িও ললো ধুনীয়াকে। এয়া মই এতিয়া খাবলৈ ওলাইছো। তো গাইজ এয়া এতিয়া মই ভাত খাব ওলাইছো। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। তেতিয়ালৈকে যোনে মোক লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰা নাই তেওঁলোকে কৰি ল'ব। আজিলৈ আহিছো, বাই বাই।